মই ৰাতি ঘুমাইছোঁ, ল'ৰা ঘুমাইছে, তে ল'ৰা এইটো বেৰা ভাঙি পেলাই এটা আহিছে। পিছত ল'ৰাক কৈ আছোঁ, বাবা উঠ উঠ উঠ, বাবা আহিছে উঠ, ঘৰ ভাঙি আছে উঠ। পিছত আৰু তাতে দৰ্জাৰ চামত দিছে, এনেকৈ দিলে মানে আমাক দুই ল'ৰা মায়কে মাৰে আজি। পিছত আৰু দাউৰি গৈছোঁ আৰু অলপ পিছতে একে চব বাৰী ঘৰ চৰ ধান চান চামোল চামোল চব খাই দি আছে। পিছত আমি একলা মানুহ ঘৰত তাৰ বাবাও নাই, মই ল'ৰা আৰু মই আছোঁ। এতিয়া মই কেনেকৈ মাইকী মানুহ কেনেকৈ কৰিম, সেইকাৰণে দাউৰি গৈছোঁ আৰু মানুহ মাতা গৈছোঁ। মানুহ কি কৰ বৰষুণ আহিছে, বৰষুণ আহোঁতে আৰু আগুন জ্বলাব পৰা নাই আৰু উৎপাত কৰিছে, কৰি পেলাই আৰু গিছে আৰু পিছত আকৌ ঘূৰি আহিছে। ঘূৰি আহি পেলাই আৰু ইফালে কলা গাছ খাই পেলাই গিছে। খাই আছে তথাপিও মানা নাই। মই কান্দি কান্দি গৈ আছোঁ। বাচন বৰ্তন ভাঙছে নেকি? আৰু বাচন থাচন কিমান ভাঙছে। ধান আছিল 10 মন, চামোল আছিল এদিন ভাঙি আনিছোঁ, কণ্ট্ৰলৰ চামোল আছিল 20 কেজি, আৰু এই ধান ভাঙি আনিছোঁ 1.5 মন। সব বিক্ৰী হৈছে। এতিয়া ভাত খাবাও চামোল নাই। এতিয়া খাম যে এতিয়া কাৰ ঘৰত যাম চামোল আনবা, চবে গৰীব মানুহ। এতিয়া আমি ভাত খাবা চামোলো নাই। বাচন কিমান ভাঙছে, কাপোৰ এতিয়া কাপোৰো পিন্ধিবৰ কাৰণে কাপোৰ নাই আৰু ৰাতিও লাইনে নাই, লাইন নাহে, কেনেকৈ প্ৰব্লেম কৰে। যেনে তেনে আমি বাচিছোঁ মাই ল'ৰা, নহ'লে আমাক দেয়ে এনেকুৱা হৈ গৈছে ঘটনা। ওচৰতে পাইছিল? ওচৰতে পাইছে মানে মাল্লাকে হয় আমাক আজিকালি এনেকুৱা হৈ গৈছে। 12টাত আহিছে, 12:30। ইফালে ফোন মাৰছোঁ, তথাপিও ফোনো বিচাৰ কৰি নাপায়। লাইনটো নাথাকে, লাইনটো দিবাই লাগে। বহুত আহিছে, বাচ্চা ঠাচ্চা চব আহিছে, সব ভাঙি দিছে না, গুড়া হৈ গৈছে ঘৰ চৰ চব। ফৰেষ্টাৰে কি কৰিব, দিবাই লাগে আৰু কি কৰে। এতিয়া ভাতে আপোনালোকে এতিয়া আৰু এতিয়া ভাত খাবাও চামোল নাই, কাপোৰ পিন্ধিবৰ কাৰণেও নাই, বাচন থাচন চব ভাঙছে। এতিয়া কেনেকৈ কি কৰিম, এতিয়া মতা মানুহো ঘৰত নাই।